বৰহাট জাতীয় বিদ্যালয় হয়, এয়া বৰহাট জাতীয় বিদ্যালয় আৰু মই আছোঁ ইয়াতে আজি। আৰু দেখিছে বৰহাট জাতীয় বিদ্যালয়ৰ চৌহদ ভিতৰে বাহিৰে সকলোতে উৎসৱমুখৰ পৰিৱেশ, খুব সুন্দৰ এটা পৰিৱেশ বিৰাজ কৰি আছে। আৰু এয়া গায়ক কলামাৰ এইফালে কণকণ মইনা মৰিহঁতৰ সৈতে আমাৰ শিক্ষয়িত্ৰী বাইদেউসকল তেওঁলোকক গীত পৰিৱেশন কৰিবৰ বাবে আখৰাত ব্যস্ত হৈ আছে। আহকচোন অকণমান চাওঁ।
Thank you.